যে সভাৰ মূল উদ্দেশ্য হ'ল আমি সমগ্ৰ অসমবাসী মাননীয় শিক্ষাগুৰুসকলক মনীষীসকলক আমি কাতৰভাৱে অনুৰোধ জনাইছোঁ যে গুণোৎসৱত সকলোৱে সহযোগিতা আগবঢ়াওক। কোনোবা জিলাখন যদি গুণোৎসৱ নহ'ব বুলি কোনোবা সংগঠনৰ ভয় ভাবুকিত যদি থাকে তেতিয়াহ'লে সেই বিদ্যালয় নিজেই পিছ পৰি যাব। সেইকাৰণে আমি সকলোকে আহ্বান জনাইছোঁ, আমি চৰকাৰক আমি সহযোগিতা কৰিব লাগে। আমাৰ চৰকাৰে উন্নয়নমুখী আঁচনিবিলাক লৈছে। গুণোৎসৱ ইয়াৰ মূল উৎস হ'ল গুণোৎসৱ। গুণোৎসৱত আমি গুণোৎসৱ এবাৰ নহয়, দুবাৰ নহয়, চাৰিবাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাক আহ্বান জনাইছে যে প্ৰতিদিনেই গুণোৎসৱ ৰূপায়ণ কৰক। ইমান সুন্দৰ ভাষাৰে আমাক বুজাইছে। যদি আমি এই সময়ত গুণোৎসৱৰ বন্ধ হ'ব, তলা বন্ধ হ'ব, কিবা কিবি যদি কওঁ তেতিয়াহ'লে আমাৰ মাননীয় শিক্ষকসকল, ছাত্ৰ ছাত্ৰীসকল অলপ হৌকা পিছলা হৈ যাব। গতিকে অৱশেষত তেওঁলোকে A+ গ্ৰেডৰ পৰা বঞ্চিত হ'ব, কাৰোবাৰ দুখত কোনোবা বিদ্যালয় বঞ্চিত হ'ব। আমি সেইটো বিচৰা নাই। সকলোকে আহ্বান জনাইছোঁ যে গুণোৎসৱ সফলভাৱে ৰূপায়ণ কৰক। সকলো মনীষীসকলক আহ্বান জনাইছোঁ, সকলো অভিভাৱকক আহ্বান জনাইছোঁ, ছাত্ৰ ছাত্ৰীসকলক আহ্বান জনাইছোঁ আৰু আপোনালোক সাংবাদ কৰ্মীসকলকো আমি বিনম্ৰতাৰে আহ্বান জনাইছোঁ যে সকলোৱে সহযোগিতা কৰি অসমখনক শিক্ষাৰ ক্ষেত্ৰত আগুৱাই নিয়াত সকলোৱে সহযোগ আগবঢ়াওক। এয়া আমাৰ বিনম্ৰ অনুৰোধ। আমাৰ সদৌ অসম প্ৰাথমিক শিক্ষক সন্থাৰ তৰফৰ পৰা সদৌতি ৰাইজলৈ আমি বিনম্ৰ অনুৰোধ জনাইছোঁ। আমাৰ সমস্যা আছে, ঠিক সমস্যা থাকিব পাৰে। প্ৰত্যেক সংগঠনে প্ৰত্যেকৰে জীৱনত সমস্যা থাকে। সেই সমস্যাবিলাক আমি সমাধান কৰাৰ আলোচনাৰ মাধ্যমেৰে, কলমৰ মাধ্যমেৰে আমি আলোচনা কৰাৰ প্ৰক্ৰিয়া গঢ়ি তুলিছে চৰকাৰে আৰু আমি সহমত পোষণ কৰিবৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ। আলোচনাৰ মাধ্যমেৰে সকলো সমস্যা সমাধান হোৱাটো আমি বিচাৰোঁ আৰু চৰকাৰে বিভিন্ন সময়ত বিভিন্ন পদক্ষেপ লৈছে আৰু আমাক সম্পূৰ্ণভাৱে সুবিধা প্ৰদান কৰিছে। এই সভাৰ মূল উদ্দেশ্য হ'ল আমি সমগ্ৰ অসমবাসী মাননীয় শিক্ষাগুৰুসকলক মনীষীসকলক আমি কাতৰভাৱে অনুৰোধ জনাইছোঁ যে গুণোৎসৱত সকলোৱে সহযোগিতা আগবঢ়াওক। কোনোবা জিলাখন যদি গুণোৎসৱ নহ'ব বুলি কোনোবা সংগঠনৰ ভয় ভাবুকিত যদি থাকে তেতিয়াহ'লে সেই বিদ্যালয় নিজেই পিছ পৰি যাব। সেইকাৰণে আমি সকলোকে আহ্বান জনাইছোঁ, আমি চৰকাৰক আমি সহযোগিতা কৰিব লাগে। আমাৰ চৰকাৰে উন্নয়নমুখী আঁচনিবিলাক লৈছে। গুণোৎসৱ ইয়াৰ মূল উৎস হ'ল গুণোৎসৱ। গুণোৎসৱত আমি গুণোৎসৱ এবাৰ নহয়, দুবাৰ নহয়, চাৰিবাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাক আহ্বান জনাইছে যে প্ৰতিদিনেই গুণোৎসৱ ৰূপায়ণ কৰক। ইমান সুন্দৰ ভাষাৰে আমাক বুজাইছে। যদি আমি এই সময়ত গুণোৎসৱৰ বন্ধ হ'ব, তলা বন্ধ হ'ব, কিবা কিবি যদি কওঁ তেতিয়াহ'লে আমাৰ মাননীয় শিক্ষকসকল, ছাত্ৰ ছাত্ৰীসকল অলপ হৌকা পিছলা হৈ যাব। গতিকে অৱশেষত তেওঁলোকে A+ গ্ৰেডৰ পৰা বঞ্চিত হ'ব, কাৰোবাৰ দুখত কোনোবা বিদ্যালয় বঞ্চিত হ'ব। আমি সেইটো বিচৰা নাই। সকলোকে আহ্বান জনাইছোঁ যে গুণোৎসৱ সফলভাৱে ৰূপায়ণ কৰক। সকলো মনীষীসকলক আহ্বান জনাইছোঁ, সকলো অভিভাৱকক আহ্বান জনাইছোঁ, ছাত্ৰ ছাত্ৰীসকলক আহ্বান জনাইছোঁ আৰু আপোনালোক সাংবাদ কৰ্মীসকলকো আমি বিনম্ৰতাৰে আহ্বান জনাইছোঁ যে সকলোৱে সহযোগিতা কৰি অসমখনক শিক্ষাৰ ক্ষেত্ৰত আগুৱাই নিয়াত সকলোৱে সহযোগ আগবঢ়াওক। এয়া আমাৰ বিনম্ৰ অনুৰোধ। আমাৰ সদৌ অসম প্ৰাথমিক শিক্ষক সন্থাৰ তৰফৰ পৰা সদৌতি ৰাইজলৈ আমি বিনম্ৰ অনুৰোধ জনাইছোঁ। আমাৰ সমস্যা আছে, ঠিক সমস্যা থাকিব পাৰে। প্ৰত্যেক সংগঠনে প্ৰত্যেকৰে জীৱনত সমস্যা থাকে। সেই সমস্যাবিলাক আমি সমাধান কৰাৰ আলোচনাৰ মাধ্যমেৰে, কলমৰ মাধ্যমেৰে আমি আলোচনা কৰাৰ প্ৰক্ৰিয়া গঢ়ি তুলিছে চৰকাৰে আৰু আমি সহমত পোষণ কৰিবৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ। আলোচনাৰ মাধ্যমেৰে সকলো সমস্যা সমাধান হোৱাটো আমি বিচাৰোঁ আৰু চৰকাৰে বিভিন্ন সময়ত বিভিন্ন পদক্ষেপ লৈছে আৰু আমাক সম্পূৰ্ণভাৱে সুবিধা প্ৰদান কৰিছে।